ওয়েলকাম জনাইছো আৰু আজি আমি আহিছো কপিলি ৰাণী কপিলিত আহিছো আৰু ইয়াৰ ৰাস্তাবিলাক গৈ আছো গেটৰ মাজেৰে পুৰি আৰু আমি এতিয়া কপিলি নদীৰ পাৰ আহি পালো আৰু ইয়াতে বহুত মিউজিক দি আছিলে সেইকাৰণে মই ভইচ ওভাৰ কৰি দিলো কথাটো কৈছিলো কিন্তু দিব নোৱাৰিলো মিউজিক বহুত জোৰে চলি আছিলে সেইকাৰণে এতিয়া ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু আমি এতিয়া ইয়াতে বাইকখন থৈ দিলো থৈ দি এতিয়া আগলৈকে যাম বহুত মানুহ হৈছে খানা খোৱা আৰু মানুহবিলাক চাম আৰু নিজৰাটো চাব যাম এতিয়া ওচৰৰ পৰা থাক লাগিব এই আহিছো কেম্পটোক যাবানে দে
কপিলি পাহাৰৰ পৰা আহিলোঁ আৰু মেলা হৈছে তাতে ধুনীয়া আৰু এতিয়া গৈ আছোঁ আমি ৰাস্তাইদি ধুনীয়া ৰাস্তা আৰু ৰাস্তাবিলাক গোটেই পকী হৈছে আহি আমি এয়া কিৰণজলি ৰেষ্টুৰেণ্টখনত সোমালোঁ ওপৰালি আৰু এখেতে ভাত খাম বুলি ক'লে আৰু ময়ো কিবা অলপ খাই লওঁ চাওমিন খাওঁ আৰু এখেতে ভাত খাব এতিয়া আমি অৰ্ডাৰটো দি দিছোঁ আহি পোৱা নাই অপেক্ষা কৰি আছোঁ দুয়োটাই মোবাইল চাই আৰু আমাৰ এয়া অৰ্ডাৰ আহি পালে এখেতৰ ভাত আহি পালে আৰু ভাতত বহুত কেইবিধ আইটেম আছিলে 5বিধ 6বিধ মানে আছিলে নেমু পিঁয়াজ চাটনি গোটেই কেইবিধে দিছিলে আৰু আঞ্জা 2বিধ আৰু এয়া মোৰ চাওমিন তেতিয়াহ'লে আমি খাদ্যখিনি খাই লওঁ আৰু খাদ্যখিনি খাবলৈ বহুত সোৱাদ হৈছিলে ৰেষ্টুৰেণ্টখনত আজি আমি প্ৰথম গৈছিলোঁ আৰু ধুনীয়া খাদ্য বনাই তেখেতসকলে আৰু এনেদৰে আমি খাদ্যখিনি খালোঁ আমাৰ এতিয়া খোৱা লোৱা হৈ গ'ল আৰু আমি এতিয়া ওপৰত খাই আছিলোঁ এতিয়া তলত আহিলোঁ আহি পেলাই আমি পইচাখিনি দি দিলোঁ বিলখিনি দি পেলাই আমি এতিয়া ঘৰত যাওঁগৈ খোৱা লোৱা হৈ গ'ল আৰু তাৰ পৰা আহি এয়া নতুন বছৰৰ মিঠাই আনিলোঁ আৰু মিঠাইৰে গধূলি চাহ কাপ লৈ লৈছোঁ মিঠাই আৰু চাহ খাই লওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তেতিয়াহ'লে আহিছোঁ এনেকুৱা নতুন ভিডিঅ' লৈ আকৌ লগ পাম বাই বাই